নমস্কাৰ আপোনালোকৰ কেতিয়াবা গেছ গেছ অনুভৱ হয় নেকি পেটটো ফুলা অনুভৱ হয় নেকি আৰু কেতিয়াবা আপোনাৰ বেছিকৈ লেট্ৰিন হয় বা এনেধৰণৰ প্ৰব্লেম হৈ থাকে নেকি ধৰক কেতিয়াবা ভাত পানী খোৱাৰ পিছত পেটটো বেছি ফুলি যায় বা আপোনালোকে খানাৰ পৰা অহাৰ পিছত পেটটো ফুলি যায় বা লেট্ৰিন হয় 2-3 বাৰ লেট্ৰিন হয় আৰু পেট বাঢ়িছে পেট ফুলিছে এনেকুৱা ধৰণৰ বেমাৰ হয় নেকি বাৰু যদি সেই বেমাৰ হৈছে তেতিয়াহ'লে আপোনালোকে চিন্তা কৰাৰ একো কাৰণ নাই মই পাদৰ কথাকে আপোনালোকে পৰামৰ্শ দিম আপোনালোকে মন দি শুনিব रुको जरा सबर करो बोला धक এই জহনী ৰাক্ষস গৰম খুকুৰা আহে তহঁত অলপ ভাত কম কমকৈ খাবি ভোজত ভাত পালে মাংস পালে পুৰা মদে মাংস পুৰা খাই দিয় একদম ঘৰত আহি মাংস ভাত খাওঁ কেতিয়াবা ৰাতি 12টা বজাত 2টা বজাত উঠি ভাত খাওঁ এই ভাত খাবলৈ কমাবি পেটটো এইকাৰণে গেছ হৈছে তহঁতৰ এনে একো নাই ভাত নোখোৱা কমাবি শুনিছ একো কৰিব নালাগে তহঁতে যদি পেট ফুলা আছে ভাত ফুলিছে খা লিভাৰ বেয়া কৰি দিছ বুজিছ নাই গৰমত তহঁতৰ নিচিনাকৈ মই বেছি ভাত নাখাওঁ মাত্ৰ দিনটোত 5-6 ভাত খাওঁ আৰু 2 সাঁজ বাকী আছে খাই আহোঁ বাই বাই मजा और मेरी तो मजा है हिंदुस्तान के हर व्यक्ति को তহঁতে এইবোৰ ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবি